কবিতাৰ শিৰোনাম তোমাৰ সতে বাৰ্তালাপ। কবি তৌফিকুৰ ৰহমান, আবৃত্তিকাৰ সমুজ্জ্বল দত্ত, সম্পাদনা মইদুল ইছলাম। সুদমাৰ্জন হলত তোমাৰ সতে কিছু বাৰ্তালাপ কৰিছো, তুমি বেয়া নাপাবা। তুমি ঠিকেই কৈছিলা, কবিতা লিখিবা, কবি নহবা। কবিতা লিখিলেইতো কবি নহয় যদি নাথাকে তাৰ সাধনা, সহানুভূতি। তুমি ঠিকেই কৈছিলা, প্ৰেম কৰিলেওতো প্ৰেমিক নহয় যদি বুজি নাপায় হৃদয়ৰ ভাষা, অন্তৰৰ মৰম। ৰিলায়েন্স BSNL অথবা www.hridoy.com মোৰ কোনো কণ্টেক্ট নাম্বাৰ নাই। কেতিয়াবা অনিচ্ছাকৃতভাৱে লগ পাওঁ তোমাক, ঘণ্টাৰ পিছত ঘণ্টা ধৰি তোমাৰ সতে বাৰ্তালাপ। কোনোবা ৰেষ্টুৰেণ্ট অথবা শংকৰদেৱ উদ্যান, নেহেৰু পাৰ্ক কিংবা দীঘলী পুখুৰী পাৰত। তুমি মোক ভুল নুবুজিবা, আচলতে কম বুলি ভাবিও কোৱা নহ'ল মনৰ কথাটো। কি জানিবা তুমি বেয়াই পোৱা। তুমিতো জানাই মই যে কিমান দুৰ্ভগীয়া। মই যে এতিয়া নিৰুপায়। মোৰ হৃদয়খন এতিয়া ডাষ্টবিন সদৃশ হৈ পৰিছে। মিউনিচিপালিটিৰ দায়িত্বহীনতাৰ বাবে আজি মোৰ এই অৱস্থা। মই যে এতিয়া কাকো আমন্ত্ৰণ কৰিব নোৱাৰো মোৰ হৃদয়লৈ। শেষবাৰৰ বাবে তোমাকো অনুৰোধ জনাইছো, তুমি যেন আকৌ এবাৰ কোৱা, কবিতা লিখিবা, কবি নহবা। শপত, তুমি অভিমানী নহবা। তুমি অভিমানী হলেই মোৰ কবিতাবোৰ হেৰাই যাব, আৰু তেতিয়া মই যে কবি হবলৈ বাধ্য হৈ পৰিম।